নমস্কাৰ বন্ধুসকল, আপোনালোকে ৰিয়েলমি C2ত ফোন নাম্বাৰ সিমত কেনেকৈ সেভ কৰিব। প্ৰথমে যাওক সেটিংলৈ যোৱাৰ পিছত একেবাৰে তলত পাব সিস্টেম এপছ, ইয়াত ক্লিক কৰক। তাৰপিছত 2 নম্বৰ অপশ্যনত আছে কন্টেক্টছ, ইয়াত ক্লিক কৰক। তাৰপিছত আছে ইম্পোৰ্ট এক্সপোৰ্ট কানেক্ট, সেকেন্ডত আছে সিম কাৰ্ড কানেক্ট, তাত ক্লিক কৰিব। তাৰপিছত সিম 1 সিম 2 আপুনি যিকোনো এখন সিম সিলেক্ট কৰিব, মই সিম 2 সিলেক্ট কৰিছোঁ। তাৰপিছত এই ওপৰৰ ফালে একেবাৰে কৰ্ণাৰত এইটো প্লাছ চিহ্ন আছে, এই প্লাছ চিহ্নটোত ক্লিক কৰিব। তাৰপিছত নাম লিখিব HUNAMI, যিকোনো নাম আপোনালোকে যি ধৰণে লিখিব বিচাৰে। তাৰপিছত মোবাইল নম্বৰ লিখিব 8752886985, মই ধৰক আপোনালোক দেখাই দিছোঁ। তাৰপিছত তলত একেবাৰে তলত লিখা আছে ষ্টক লোকেশ্যন সিম 2, এতিয়া এইটো সেভ কৰিলে আপুনি সিমত সেভ হ'ব।